নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালেই আছে। তনুশ্ৰী হাজৰিকাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই হয়তো যে মই চেন্নাইত আছোঁ আৰু চেন্নাইলৈ মই ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ। আৰু ইয়ালৈ আহি মই দেখিছোঁ যে অসমৰ পৰা বহুতো লোক চেন্নাইলৈ ট্ৰিটমেণ্টৰ কাৰণে আহে, কিন্তু তেওঁলোক আহি দুবিধাত পৰে যে তেওঁলোক ক'ত থাকিব, ডক্টৰ এপইণ্টমেণ্ট কেনেকৈ ল'ব, বা হস্পিটেলত কেনেকৈ যাব, হস্পিটেলত ডক্টৰক নিজৰ ভাষাত কেনেকৈ কথাখিনি বুজাব, সেই ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাত আমাৰ অসমৰ মানুহক মই পৰা দেখিছোঁ। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই এই ধৰণৰ সমস্যাসমূহৰ বিষয়ে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ পৰিয়ালৰ কোনো লোক বা আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জন যদি চেন্নাইলৈ কিবা ট্ৰিটমেণ্ট কৰাবলৈ আহিম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব ইয়ালৈ অহাৰ পিছত। আৰু ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। চেন্নাইলৈ আপোনালোক ট্ৰেইন নতুবা ফ্লাইটেৰে আহিব পাৰে। ৰেলৱে ষ্টেচন হওক বা এয়াৰপৰ্টে হওক, আপোনালোকে সন্মুখত বিভিন্ন ধৰণৰ টেক্সি পাব, অটো পাব। আৰু সেই টেক্সি অটোসমূহৰ চালকসকলক যদি গৈ পাই আপোনালোকে কয় যে গ্ৰীমছ ৰোড চব্জি মাৰ্কেট যাব আছে, সেই তেওঁলোকে গ্ৰীমছ ৰোডৰ চব্জি মাৰ্কেটলৈ আপোনালোকক লৈ আহিব। আৰু গ্ৰীমছ ৰোডৰ চব্জি মাৰ্কেটতে আপোনালোকে থকাৰ সুবিধাখিনি সকলোখিনি পাব। গ্ৰীমছ ৰোডৰ চব্জি মাৰ্কেটত বহুকেইখন হোটেল আছে আৰু এই হোটেলসমূহত আপোনালোকে থাকিব পাৰিব। আপোনালোকৰ বাজেট অনুযায়ী ৰুম ল'ব পাৰিব। 800 টকাৰ পৰা আৰম্ভ হয় ৰুমসমূহ। 800 টকা, 850, 900, 1000, 1400লৈকে থাকে ৰুম। আৰু বাকী দামী ৰুমখিনিতো থাকিবই। আৰু সেই অনুযায়ী আপোনালোকে নিজৰ থকা ব্যৱস্থাটো কৰি ল'ব পাৰিব। এই হোটেলসমূহত আপোনালোকে পাব এটা পাকঘৰৰ লগত জৰুৰী সকলো ধৰণৰ সামগ্ৰী হোটেলৰ মানুহে প্ৰভাইড কৰিব আপোনালোকক। এটা চিলিণ্ডাৰ পাব, কেৰাহী পাব, বটুৱা পাব, কাঁহী বাতি সকলো ধৰণৰ বস্তু পাব আপোনালোকে পাকঘৰটোত। আৰু আপোনালোকে নিজে ৰান্ধি বাঢ়ি খাব পাৰিব। গ্ৰীমছ ৰোডতে আছে চেন্নাই মেইন এপ'ল'খন। মেইন এপ'ল'ৰ লগতে আপোনালোকে এপ'ল' হাৰ্ট চেণ্টাৰ, চিলড্ৰেন চেণ্টাৰ, উমেন্স চেণ্টাৰ আদি বিভিন্ন ধৰণৰ হস্পিটেল এই গ্ৰীমছ ৰোডতে পাব। তো গ্ৰীমছ ৰোডত থাকিলে আপোনালোকৰ হস্পিটেলৰ ৰিলেটেড কামখিনি কৰিবলৈও সুবিধা হ'ব। কিন্তু এপ'ল'ৰ যিখন কেঞ্চাৰ কেয়াৰ ইউনিট, সেই ইউনিটখন আছে টাইনামপেট নামৰ জেগাডোখৰত। আৰু সেই জেগাডোখৰলৈ ইয়াৰ পৰা 150 টকা ৰিক্সা ভাড়া লয়। টাইনামপেটৰ ওচৰে পাজৰেও আপোনালোকে থকা খোৱাৰ ব্যৱস্থা পাই যাব গ্ৰীমছ ৰোডত পোৱাৰ দৰে। কিন্তু টাইনামপেটৰ ওচৰে পাজৰে বজাৰৰ কাৰণে অকণ অসুবিধা হয়। যদি আপোনালোকে তাত তেনেকৈ মেনেজ কৰিব পাৰে, আপোনালোক তাত থাকিব পাৰিব। আৰু যদি ভাবে যে মোৰ বজাৰৰ সুবিধাখিনি লাগে, আপোনালোক ইয়াৰ পৰা অহা যোৱা কৰিব পাৰিব। 150 টকা ল'ব। বা উবেৰ বুক কৰিলে আপোনালোকে 100 টকাটো পাব পাৰে উবেৰ। আৰু চেন্নাই যিখন এপ'ল' কেঞ্চাৰ কেয়াৰ ইউনিট আছে, তেওঁলোকে দাবী কৰে যে তেওঁলোক ৱৰ্ল্ডৰ ভিতৰত ওৱান অফ দ্য বেষ্ট হস্পিটেল কেঞ্চাৰৰ ৰিলেটেড। আৰু অসমৰ পৰাও বহুত লোক চেন্নাই কেঞ্চাৰত ট্ৰিটমেণ্ট কৰাবলৈ আহে। মই গ্ৰীমছ ৰোডতে বহুতখিনি লোকক পাইছোঁ যিসকলে কেঞ্চাৰ কেয়াৰ ইউনিটত ট্ৰিটমেণ্ট কৰাইছে, তেওঁলোকে ভাল ফল পাইছে। আৰু যিহেতু এপ'ল'ত ট্ৰিটমেণ্ট কৰিবলৈ অসম, বাংলাদেশ আৰু ৱেষ্ট বেংগলৰ পৰা প্ৰচুৰ পৰিমাণে মানুহ আহে, সেয়েহে ইয়াৰ লোকেল লোকসকলেও আজিকালি হিন্দী, অসমীয়া, বেংগলী এইবোৰ ভাষা শিকি লৈছে। তেওঁলোকেও অসমীয়া কয়, বেংগলী কয়, হিন্দী কয়। সেয়েহে আপোনালোক চেন্নাইলৈ আহিলে আপোনালোকৰ কমিউনিকেশ্যন কৰিবলৈ কোনো ধৰণৰ অসুবিধা নহয়। এতিয়া মই আপোনালোকক ক'ম আপোনালোকে এপ'ল' হস্পিটেলৰ ডক্টৰৰ লগত এপইণ্টমেণ্ট কেনেকৈ ল'ব। আপোনালোক হস্পিটেললৈ গৈও তাত এছিষ্টেণ্টৰ লগত কথা পাতি আপোনালোকে এপইণ্টমেণ্ট ফিক্স কৰিব পাৰে। নহ'লে আপুনি যদি ভাবে যে মই চেন্নাইলৈ হস্পিটেলত গৈয়ে ডক্টৰৰ লগত এপইণ্টমেণ্ট ফিক্স নকৰোঁ, আগতীয়াকৈ কৰি থওঁ, তেনেহ'লে এপ'ল' 24x7 বুলি এপ এটা আপোনালোকে প্লে' ষ্ট'ৰত পাব। সেই প্লে' ষ্ট'ৰত থকা এপটোৰ জৰিয়তে আপোনালোকে ডক্টৰৰ এপইণ্টমেণ্ট বুক কৰিব পাৰিব। আপোনালোকৰ সুবিধা অনুযায়ী, টাইম শ্লট অনুযায়ী আপোনালোকে ডক্টৰৰ এপইণ্টমেণ্ট বুক কৰিব পাৰিব। আৰু তাত কোনো অনলাইন পে'মেণ্টৰ প্ৰয়োজন নাই। আপোনালোক যেতিয়া হস্পিটেল যাব, যেতিয়া ডক্টৰক লগ কৰিব, তাৰপিছত আপোনালোকে ফিজটো পে'মেণ্ট কৰিলেই হৈ গ'ল। আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় এপইণ্টমেণ্ট বুক কৰিবৰ কাৰণে। বা আপোনালোকে অসমত থাকিও এপ'ল' ডক্টৰৰ লগত ভিডিঅ' কনচালটেন্ট হিচাপে কথা পাতিব পাৰে। ভিডিঅ' কলতো এপ'ল' হস্পিটেলৰ ডক্টৰ এভেইলেবল। ভিডিঅ' কলতো আপোনাৰ যি অসুবিধা, আপোনাৰ যি প্ৰব্লেম পাইছে শৰীৰত, সেইখিনিৰ বিষয়ে যদি আপুনি ডক্টৰক কয়, তেন্তে ডক্টৰে ভিডিঅ' জৰিয়তেও আপোনালোকৰ লগত কথা পাতিব। আৰু যদি ডক্টৰে কয় যে সেইটো ভিডিঅ' কলৰ জৰিয়তে নহয়, তেতিয়া ডক্টৰেতো আপোনালোকক ক'বই যে আপোনালোক আহক এবাৰ, আহি আপোনালোকৰ ট্ৰিটমেণ্ট কৰক, বডিটো চেক কৰাওক,
কিবা টেষ্ট কৰিবলগীয়া থাকিলে টেষ্ট কৰাব। তেনেধৰণৰ বিভিন্ন ধৰণৰ সুবিধা আছে আপোনালোকে এপ'লত আহি ডক্টৰৰ লগত এপইণ্টমেণ্ট লোৱাৰ, আৰু তেনেকেই আপোনালোকে এপইণ্টমেণ্ট ল'ব পাৰিব। বিৰাটেই সহজ। ইয়াত আৰু তৃতীয় পক্ষক মাজত টানি লাভ নাই। আপোনালোকে সহজভাৱে এপ'লত আহি ডক্টৰৰ লগত কথা পাতিব পাৰিব।